এতিয়া আজিৰ দিনটো জানুৱাৰী মাহৰ 6 তাৰিখ অসমীয়া দেশে 1430 ভাগ চক্ৰ 23 ভূ আজিৰ বৰ্ণ বিহু আজিৰ শব্দ উল ফকৰা জিৰণা শুনামতে গুণাবল অধিকমতে ৰহাৰ ফল মহৎ লোকৰ বাণী মূৰত চাকি মুখত লাৰু ভোগীৰ কাষে গান আৰু লাও চাই হাতৰ মূৰত শিক্ষাৰ নিচিনা পবিত্ৰ একোৱে নাই জীৱ সৰু মানুহৰ ডাঙৰ এতিয়া সাক্ষৰ পুখুৰী পুখুৰী ফুটে শুকান উড়াম দিতে শুন এতিয়া ফুল এতিয়া নেওতা পাত
তেখেতে সৰুকালতে কোনো পঢ়া নাছিল। ঘৰুৱা শিক্ষকৰ দ্বাৰাই শিক্ষা লাভ কৰিছিল। কাম আৰু সুৰেন্দ্ৰ বৰা ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী লিখিছিল।